আজি মই আহিছোঁ গাঁৱতে বিয়া দিয়া বাজনীৰ ঘৰত, মানে মোৰ বৰমাৰ সৰু জীয়েকজনীৰ ঘৰত। আৰু এয়া মোৰ ভাগিনজনী আহিছে স্কুলৰ পৰা। আগৰজনী হাঁহি যে আছিলে তাই আমাক ভাত খাব মাতিছিলে, আৰু পিছৰজনী তাই ডাঙৰ বায়েক। ভাত খোৱা হোৱাৰ পিছত আমি আহিলোঁ সিহঁতৰ শাকনি বাৰীখনলৈ কিছুমান শাক পাচলি হাৰভেষ্ট কৰিবলৈ। আৰু মই পোনপ্ৰথমতে হাৰভেষ্ট কৰিলোঁ জলকীয়া। মৰম অবিহনে জীৱন আৰু জলকীয়া অবিহনে খানা মোৰ বাবে একেই কথা দেই। তাৰ পাছত আহিছোঁ লাই শাকৰ হাৰভেষ্ট কৰিবলৈ। মই পিছে শাক খাই ভাল পাওঁ, আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবচোন। বেঙেনাৰো হাৰভেষ্ট ল'লোঁ, কিন্তু বেঙেনাটো খাই ভাল নাপাওঁ দেই। কিন্তু বেঙেনাত বোলে বহুত ভিটামিন আৰু নিউট্ৰিয়েণ্টছ থাকে। আৰু হাৰভেষ্ট লৈ থকা সময়তে এই হেলিকপ্টাৰখন ইমান ওচৰেৰে গৈছিলে। মনত ভাব হৈছিলে যদি এটা বোমা পেলাই দিলে হয় আমাৰ কি হ'ল হয়। আৰু এইফালে বাবুই হেলিকপ্টাৰখনৰ কথাই কৈ আছিলে মোক। আৰু এইফালে মই সৰু ল'ৰা ছোৱালীৰ দৰে খেলাত লাগি গৈছোঁ একদম। আৰু বহু সময় ধৰি এইখনৰ লগত খেলিয়ে থাকিলোঁ। তো নেক্সট মিনিট লগত মই আমাৰ পথাৰখন দেখুৱাম। তো আজিৰ কাৰণে ইমানেই, টাটা।